ডেথ গেমছ অফ জুবিন গাৰ্গ অসমৰ আটাইতকৈ শিহৰণকাৰী আৰু ৰহস্যজনক হত্যাকাণ্ডৰ আঁৰত আচলতে কোন সেয়া যুক্তি সহকাৰে চলোৱা অনুসন্ধান শৃংখলাৰ এয়া তৃতীয় খণ্ড। জুবিন গাৰ্গ হত্যাকাণ্ডৰ আঁৰৰ ছবিখন বিচাৰি বিচাৰি আমি বিচাৰি পাইছিলোঁ ৰাজনৈতিক ক্ষমতা, অজস্ৰ ধন দৌলত আৰু গোপন ষড়যন্ত্ৰৰ এক গোপন কুঠৰীৰ দুৱাৰত টোকৰ মাৰিলোঁ। ওলাই আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ সিদ্ধাংকু অংকুৰ বৰুৱা নামৰ এজন যুৱক। গেৰুৱা বসনধাৰী এই যুৱকৰ আছিল জুবিন গাৰ্গৰ সৈতে সঘন উঠা বহা, আছিল ব্যৱসায়িক লেনদেন। দুয়ো স্থাপন কৰিছিল এক কোম্পানী, নাম দিছিল সপোন LLP। এই বৰুৱা কোন জানেনে? বৰুৱা হৈছে আগন্তুক বিধানসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা বিজেপিৰ টিকটৰ দাবীদাৰ। এই বৰুৱা আছিল BJYMৰ প্ৰাক্তন সভাপতি। এই বৰুৱাৰ বদান্যতাতেই এদিন ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত ভৰি থৈছিল জুবিন হত্যাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই। আৰু এইজন সিদ্ধাৰ্থ শৰ্মাই আনকি জুবিন পত্নী তথা ঘনিষ্ঠ কোনোৱেই নজনাকৈ পৰিকল্পনা কৰিছিল জুবিনক ৰিটায়াৰমেণ্ট দিবলৈ। তাৰ বাবে পৰিকল্পনা কৰিছিল 10খন চহৰত কৰিবলগীয়া এলানি কনচাৰ্টৰ নাম দিছিল ওৱান লাষ্ট টুৰ। তাৰ বাবে উচ্চ হাৰত জুবিন গাৰ্গৰ ৰেট নিৰ্ধাৰণো কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। এই সকলোবোৰ কাৰ গোপন মন্ত্ৰণাত চলি আছিল? কোনে ৰচিছিল জুবিনক ৰাজহুৱা জীৱনৰ পৰা বিদায় দিয়াৰ চিত্ৰনাট্য? ইমান বিশাল আয়োজন ইমান গোপনে কিদৰে সম্ভৱ? জুবিন নামৰ ইমান বিশাল সত্তা এটাক এটুকুৰা জ্বলন্ত জুইক চিৰকালৰ বাবে নিৰ্বাপিত কৰাৰ সুনিপুণ আয়োজন প্ৰচণ্ড ক্ষমতাশালীৰ বাদে আন কাৰোবাৰ বাবে সম্ভৱ হ'বনে? আন এটা কথা জনাই থওঁ, শুনি যাওক। দেশ বিদেশৰ বিভিন্ন জন আহি অসম আৰক্ষীৰ SITৰ দ্বাৰস্থ হ'ল, সাক্ষ্যদান কৰিলে, জবানবন্দী দিলে। পিছে এইবোৰ আইনী মেৰপেচৰ পৰা আঁতৰাই ৰখা হ'ল সিদ্ধাংকু অংকুৰ বৰুৱাক। নিৰ্বাচনলৈ ইমেজ ক্লিন কৰি ৰখাই তাৰ উদ্দেশ্য নহয় জানো? সেই যে আমি গোপন কোঠৰীত টোকৰ মাৰিছিলোঁ, সেই কোঠৰীতেই হয়তো আজিও সোমাই আছে সপোন LLP নামৰ কোম্পানীৰ বিভিন্ন সম্পত্তি। এই কোম্পানীৰ অংশীদাৰ হোৱাৰ সুবাদত জুবিনৰ নামত ক্ৰয় কৰা সম্পত্তিসমূহ এতিয়াও মিষ্টাৰ বৰুৱাৰ হাতত নাই জানো? জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে জুবিনক হত্যা কৰা হৈছিল। গতিকে প্ৰশ্ন হ'ল, যদিহে অসম আৰক্ষীয়ে ষড়যন্ত্ৰৰ শিপা উভালিবলৈ যত্ন কৰিছে, তেন্তে সিদ্ধাংকু অংকুৰ বৰুৱা কিদৰে মুক্তভাৱে ঘূৰি ফুৰিছে? আনকি জুবিনৰ সৈতে চাহ খোৱা দোকানীজনকো SITয়ে জেৰা কৰিছে, যদিও সিদ্ধাংকু আজিও ইয়াৰ বাহিৰত আছে। ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত জেল হাজতত যদিও হিমন্তৰ ঘনিষ্ঠ এই লিংক আজিও অদৃশ্য হৈয়েই থাকিল। পিছে জনতাৰ দৰবাৰত আনি উদঙালো ৰাজনৈতিক নাগপাশত কিদৰে পিষ্ট হৈ গ'ল জুবিন নামৰ এক কায়া। কিন্তু মৃত্যুৰ পিছত জুবিন যিমানেই সুন্দৰ, তাতকৈ বহু বেছি ভয়াৱহ। কি চৰকাৰ, কি ক্ষমতা, সকলোকে একত্ৰে সাৰখাৰ কৰিব পৰা একুৰা জুই লৈ ফুৰিছে জুবিন নামৰ এই সত্তাই। কাক সাৰখাৰ কৰিব, অসমক কিদৰে উদ্ধাৰ কৰিব এই শক্তিয়ে, তাৰ গোপন কথাবোৰ লৈ আমি আহি আছো। চাবলৈ নাপাহৰিব ডেথ গেমছ অফ জুবিন গাৰ্গৰ 4ৰ্থ খণ্ড।